নমস্কাৰ পুনমে মই মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে এতিয়া ৰাতিপুৱা মই কি কৰিছোঁ দেখিছেনে বাৰু জাতিলা কাটি আছোঁ জাতিলা বুলো আজি গ্ৰেভি টাইপত বনাওঁ বাকি জাতিলা আৰু লগত দিম বিলাহী আৰু আলু তেনেকৈ বুলো গ্ৰেভি কৰিম সেই কাৰণে কাটি মেলি আছোঁ আজি অন্য দিনাখনিৰ দৰে আজিও সেই একেখিনি কামেই আছেগৈ বাৰু পেকিং কৰি আছোঁ আৰু পেকিং কৰাৰ লগতে আৰু বাকীবিলাকতো ঘৰুৱা কাম কাজখিনিতো আছেই ডাঙৰ দেহাও সেই পৰীক্ষালৈ গ'ল তাৰ পিছতো দেউতাক আজি ডিউটি নাই তেওঁ সেই আমাৰ যিটো ঘৰলৈ যাম সেইটো ঘৰটো কাম চলি আছে অলৰেডি তাৰ ৰঙৰ কামো কৰি থকা হৈছে এতিয়া দেখিছে মছন্দৰীটা লৈ আহিছিলে এয়া মছন্দৰী আৰু এয়া জাতিলাওৱে বিলাহী আলু সৈতে গ্ৰেভি বনাওঁ আৰু মছন্দৰী এক্সট্ৰাকৈ ভাজি কৰিম লগতে এয়া দেখিছেনে টিংপাতকেইখন এৰুৱা বুলো আহিলোঁ কাৰণ এনেকৈ আমি মানে অকণমান বেৰি লৈছিলোঁ ঠাণ্ডা দিনত জুই অকণ ধৰিবৰ কাৰণে তাৰপিছত এতিয়া ভাবিলোঁ মই বোলো এইকেইখন তাঁৰকেইডাল অঁতৰাই মেলি সেই কৰি থওঁ জাপি মেলি থওঁ মানুহজনীও অলৰেডি মানে তেওঁ সময় নাইকিয়া তেওঁও ৰখিব নোৱাৰি সিটো ঘৰটো কামত লাগি আছে আৰু বিশেষকৈ তেওঁ এইকেইদিন সময় পোৱা নাছিলে সেইকাৰণে মই ইয়াত টিংপাতকেইখন বোলো অঁতৰাই মেলি লওঁ আৰু মাইকী মানুহো সমস্ত কাম কৰিব লাগে ন নকৰিলেনো কেনেকৈ হ'ব চব কামতেই বাৰু আধা নহয় আধা কৰিবলগীয়া হয়েই তাৰপিছতে সেয়া ধুনীয়াকৈ এখনকৈ বিশেষকৈ মই সেই তাঁৰলৈ মানে সৌজনী ছোৱালী সিফাল সিফাল কৰি মেলি শুইছে ভালকৈ তাঁৰকেইডালো এজেগাত থৈ মেলি লৈ পিনে বোলো টিংকেইখন হেৰি কৰোঁ আমাৰ সৌজনী ছোৱালী মানে একে শান্তি নাথাকে সিফালৰ পৰা সিফাল কৰি ফুৰে তাৰপিছত দেখিছেনে বাৰু এখনকৈ মই সেয়া টিংপাত আৰু সিটো চাইডলৈ গৈও সেয়া টিংপাত হেৰি কৰিছোঁগৈ বাউণ্ডেৰীটো মানে বেৰি লৈছিলোঁ কি হ'ল আমাৰ সৌজনী ছোৱালী পিছফালৰ দৰ্জাখন খোলা থাকিলে সিফালে যায় সেইকাৰণে বাউণ্ডেৰীটো মাৰি মেলি লোৱা হৈছিলে বাৰু আৰু ইমানখিনি নকৰিলেও নহয় তাত গৈ পিনে আকৌ গাড়ীখনৰ কাৰণে চালি এখনো দিবলগীয়া আছে সেইকাৰণে বোলো এইকেইটা ভালকৈ আকৌ সামৰি সুতৰি লওঁ তাৰপিছত জেগাডোখৰ বোলো ভালকৈ সাৰি মেলি থওঁ যিমানেই নহওক বেলেগৰ ঘৰ এখনত আছে যদিও ভালকৈ নিজৰ ঘৰৰ দৰে থাকিব লাগিব আমিনো ক'লৈনো যাম আপোনালোকক বাৰু মই পিছতে ভিডিঅ'ত দেখাম বাৰু আপোনালোকে গম পাব আৰু এতিয়া দেখিছেনে বাৰু এই বেগটো দেখিছেনে মানুহজনে মোক গিফ্ট দিছিলে দেই লগৰ কেইজনে লোৱা দেখি তেওঁ মোলৈ এটা লৈ মেলি আহিছিলে বেগটো মানে ডাঙৰ কৰিব পাৰে সৰু কৰিব পাৰে এতিয়া সেয়া ডাঙৰ কৰি মেলি লৈছোঁ ইয়াত বোলো বস্তু কিমান ভৰাই মেলি নিওঁ নিজৰ পাৰ্চনেল বস্তু কিছুমান তাৰপিছত এয়া সকলোবোৰ লাও এয়া চব বস্তু সামৰিলোঁ বেটীভাগৰ স্কুলৰ কিতাপ পত্ৰখিনিও হেৰি কৰিলোঁ আৰু গডৰেজৰ এয়া চব বস্তু উলিয়াই চব বস্তু সামৰিলোঁ বাৰু কাৰণ কালিতো যাবগৈ লাগিব উপায় নাই তাৰপিছতে এইখন দেখিছেনে বাৰু এইখন মোৰ একদম 18 বছৰ নহয় 17 বছৰ বয়সতে মই ফটো 17 বছৰ মানে থৈছিলোঁ মৰমতে আজি পাহৰিয়ে গৈছিলোঁ আজি 18 বছৰ মানে লগতে আছিলে তাৰপিছত এইখন এতিয়া বস্তুবিলাক সামৰি থাকোঁতে দেখিলোঁ বোলো আপোনালোককো দেখাওঁচোন এয়া চব বস্তু এটা এটাকৈ বস্তুবিলাক ভৰাইছোঁ আৰু তাৰপিছত এই টেবুলখন দেখিছেনে বাৰু টেবুল কিমান মৰম লাগিছে দেখিছেনে এখন কিন্তু ৱালত লগা পেপাৰ আছিলে অনলাইনৰ পৰা লৈছিলোঁ বিশেষকৈ মই মিছ'ৰ পৰা বস্তু লওঁ আৰু ফ্লিপকাৰ্টৰ পৰাও লওঁ বাৰু এখন মিছ'ৰ পৰা লোৱা আছিলে তাৰপিছত প্লাষ্টিকৰ টেবুলখন 10 বছৰমান হ'ল ওপৰটো মানে দেখিবলৈ বেয়া হৈ গৈছিলে সেইকাৰণে ৱালপেপাৰখন লগালোঁ পেপাৰখনৰ কালাৰটো দেখিছেনে কিমান মৰম লাগিছে মানে মোবাইলটো দেখিবলৈ ইমান মৰম লাগিছে সিভাগেতো আপোনালোকৰ বহুত মৰম লগা ৱালপেপাৰটো আৰু ৱালপেপাৰত বেছি দাম নলয় বাৰু 5 পিচ আহিছিলে তাৰে এপিচ ইয়াত লগাই দিলোঁ সৰু টেবুল হয় টেবুলখনত লগাই দিলোঁ আৰু বেলেগ কালাৰো লৈছিলোঁ তাৰে আকৌ অলপমান এয়া মোৰ ড্ৰেছিং আইনাখনৰ তলত মেডিচাইনটো বেয়া হৈ গৈছিলে তাতো লগাই দিলোঁ আৰু এইফালেও লগাই মেলি দিছোঁ দেখিছেনে বাৰু তেনেদৰে সকলোবোৰ কাম কৰি মেলি আছোঁ বাৰু আজিলৈ বাৰু ইমানতে সামৰণি মাৰিছোঁ যদি মোৰ এই ব্লগটি চাই ভাল পায় তেতিয়াহ'লে ছাবস্ক্ৰাইব এটা কৰি মেলি দিব